জীৱনতে কিছু কিছু ঘটনা ঘটি আহিছে আহকচোন চাওঁ আজি এওঁ জীৱনৰ কিছু কাহিনী কি হলো দত্তি টেনশন হৈছে নেকি টেনশন আছে কি টেনশন বহুত প্ৰব্লেম ৰে ঘৰত মোৰ বেমাৰৰ বহুত পইচা খৰচ হ'ল বিৰাট দিগদাৰ হৈছে ঘৰত টেনশন লৈ থাকে কাম কৰি যা সফল হবি এদিন গম পাইছে নে চিল কৰ ঘৰৰ মানে মোৰ বেমাৰৰ পৰা মাৰতে বহুত টকা ধাৰে লৈছে ধাৰে লোৱাৰ পিছত এতিয়া দিব পৰা নাই মানুহবিলাক ঘৰত আহে বেয়া বেয়াকৈ কৈ যায় কথা এইবিলাক চাই ভাল নলগা হৈছে আৰু মোৰ মানে দিগদাৰ হৈ আছে আৰু সেইখিনি আৰু চাকৰি বাকৰিও নাই পোৱা চবতে এপ্লাই কৰিও আছোঁ একো খবৰো নাই এইবিলাক লৈ বহুত প্ৰব্লেম হৈ গৈছে একো নহয় তই লাগি থাক কিবা এটা নিশ্চয় হ'ব ঠিক আছে যাবলৈ এতিয়া এইবিলাক টেনশ্যন লৈ থাকিব নালাগে তোৰ ওপৰত বিশ্বাস আছে মোৰ জানো এদিন কিবা এটা হ'বই ব'ল ব'ল এতিয়া তই ব'লা ব'ল ব'ল অঁ কোৱা ক'ত আছা তুমি এয়া ইণ্টাৰভিউ দিব আহিছিলোঁ নাজানো আৰু কিহৰ ইমান ইণ্টাৰভিউডাল মোকতো একবাৰ ক'ব পাৰা ন এটা খবৰ নাই ক'ম বুলি ভাবিছিলোঁ তোমাক কিন্তু দেৰি হৈ গ'ল না সেইটো কাৰণে ক'ব পাহৰি গ'লোঁ চৰি হ'ব হ'ব মোক লগ কৰাচোন মই মন্দিৰতে আছোঁ আচ্ছা ঠিক আছে দিয়া লগ ধৰি আছোঁ ঐ চকু মুদাচোন কিয় মুদাচোন কি লিখোচোন আৰে মুদাচোন আচ্ছা ঠিক আছে কিবা আছে নেকি নাই একো নাই মুদি থাকা হ'লনে Happy birthday to you Happy birthday to you Happy birthday dear pranay Happy birthday to you তোৰ বাৰ্থডে পাহৰা নাছিলি আমি নাপাহৰো বে তুমিহে পাহৰা মোৰ কথা মই তোমাক নাপাহৰো মই আজি বাৰ্থডে মোৰ মনতে নাছিলে আমি আছোতো এতিয়ালৈ জিন্দা আছো ভাই এইটো লওক থেংক ইউ এতিয়া কি কবি ক ব'ল কলিতা হোটেল তোক চিঙিৰা খাম চিংৰা খুৱাইছ ব'ল তাতে খুৱাম দে তোক ঠিক আছে দুটা অলপ ইমান দিনৰ মূৰত লগ পাইছ অলপ টাইম স্পেণ্ড কৰ মই আবেলি লৈ আহি যাম কিন্তু খোৱাবই লাগিব ঠিক আছে টেনশ্যন নলবি ঠিক আছে মই যাওঁ লগ ধৰিম ঠিক আছে বে বাই 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 তোমাৰা বেলিয়া জুৰি মই আনো কেনেকে তোমাৰ অভিমান কৰি চুৰি মই ৰাখো কেনেকে তোমাৰা বেলিয়া জুৰি মই আনো number you have dialed is currently
busy. Please call again later. The number you have dialed is currently busy. Please call again later. आपके द्वारा डायल किया गया नंबर अभी ইমান চাকৰি বিচাৰি যায় মই ভাগৰি গৈছোঁ আৰু ইণ্টাৰভিউ দি মই নিজে কিবা এটা কৰিব লাগিব তাৰমানে তই যি কৰ কৰ মই তোৰ লগত আছোঁ চিন্তা নকৰিবি তই ৰাখি থ তোৰ কামতে নাই নাই নালাগে তই ৰাখ তোক নাই নাই নালাগে মই নিজে কৰিম তই দিয়াৰ বাবে ধন্যবাদ কিন্তু মই নিজে কৰিম The number you have dialed is currently busy. Please call again later. ঐ শুনাচোন শুনা না দৰকাৰী কথা ল'ৰাটো দেউতাৰ পচন্দ হৈছে সেইটো কথা নহয় কৈছিলো ল'ৰাঘৰে বিয়াৰ পিছত মোৰ পঢ়া শুনা দায়িত্ব ল'ম বুলি কৈছে প্ৰণয় প্লিজ বি চিৰিয়াছ পাগল হৈছে মানে কি চিৰিয়াছ হ'ম মোৰ কি না মোৰ টকা আছে না মোৰ চাকৰি আছে মোৰ দোকান আছে সেইটো কি চলি আছো আৰু কৰো কি কৰিছো এবাৰ মই কথা পাতিম নাই 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 গণ্ডগোল হৈ যাব দেউতাই প্ৰেম বিবাহ একেবাৰে বিশ্বাস নকৰে তাতে তোমাৰ দোকানখনৰ কথা মই কি বুলি ক'ম এবাৰ চেষ্টা কৰি চাওঁ মাত্ৰ 2 বছৰ সময় হৈছে আমাৰ সম্পৰ্কৰ কথা গম পালে দেউতাই মোক মাৰি পেলাব তেন্তে তেন্তে বিয়া দিনবাৰ ফিক্স হৈ গ'ল চাগে ন দৰাই তোমালৈ ফোন কৰি আছে হ'বলা লিমিট কিমান বিৰক্তিৰে তুমি মোৰ ফোন ৰিচিভ কৰিছা ঘণ্টাৰ পিছত ঘণ্টা ফোনটো বিজি যদি সুধোঁ মাহীয়ে ফোন কৰিছিল মামীয়ে ছোৱালীয়ে ফোন কৰিছিল বেছিকৈ সুধিলে জাঙুৰ খাই উঠিবা ক'বা মোক সন্দেহ কিয় কৰিছা বুলি ফোন তোমাৰ চিম তোমাৰ জীৱনটো তোমাৰেই তুমি ফোন নম্বৰ সলনি কৰিব নালাগে নকৰোঁ আৰু তোমাক আমনি তুমি হেপী থাকা তোমাৰ নতুন জীৱনক লৈ বাই
স্যার আপনি সরি স্যার তুমি কি স্যারক চিনি পোৱা ছাৰ এয়া মোৰ নিউ স্যার স্যার এজনী মোৰ ওয়াইফ নাই স্যার আপোনাক কৈ পাৰিব স্যার যিটো সময় গুচি যায় সেইটো সময় জানো ঘূৰাই আনিব পাৰিবা নোৱাৰা ন ঠিক তেনেদৰে যিটো বস্তু হৈ গ'ল গুচি গ'ল সেইটো আকৌ ধৰি বান্ধি জোৰ কৰি উভতাই নানিবা যোৱা বস্তু যাবলৈ দিয়া তুমি আগুৱাই গৈ থাকা আগুৱাই গৈ থাকোঁতে যদি বাই চান্স আকৌ লগ পোৱা বেলেগ কথা আৰু যদি লগ নোপোৱাও ডোণ্ট ৱাৰি দেৰ ইজ সামৱান সামৱেৰ ৰাইট দেৰ ৱেইটিং ফৰ ইউ বিলিভ ইন হাই ফ্ৰেণ্ডছ আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে বাৰু নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু টাংকে বেল আইকনটো বজাব নাপাহৰিব